বাক্সা আঞ্চলিক শতদল শাখা সাহিত্য সভাৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। চিৰ চেনেহী মোৰ ভাষা জননী সেৱাত ব্ৰতী অসম সাহিত্য সভাৰ অন্যতম বাক্সা আঞ্চলিক শতদল শাখা সাহিত্য সভাৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশনখনি ভৱানীপুৰ বিপ্লৱ ঘলদঙ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমন্বয় ক্ষেত্ৰত যোৱা ৫ আৰু ৬ জেঠ ১৪৩০ ভাস্কৰাব্দ ২০ আৰু ২১ মে ২০২৩ ইং তাৰিখ শনিবাৰ আৰু ৰবিবাৰে দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে সফল সামৰণি হয়। আদৰণী সমিতিৰ সভাপতি বীৰেন্দ্ৰ নাথ, উপসভাপতিদ্বয় অপূৰ্ব নাথ, মহিদুল আলী, কাৰ্যকৰী সভাপতি ৰমিজ আলী, সম্পাদকদ্বয় পলাশ পাটগিৰি আৰু আশ্ৰফ আলী, সহ-সম্পাদক ইমৰান হুছেইন, সাংস্কৃতিক সম্পাদকদ্বয় প্ৰদীপ নাথ, মহানন্দ নাথ আৰু সদস্যা উপদেষ্টা মণ্ডলী আৰু সমূহ বিষয়ববীয়াৰ অশেষ কষ্ট আৰু বিশেষভাৱে জড়িত থকা অঞ্চলৰ গাঁও প্ৰধান দেৱীচৰণ পাটগিৰি, চিৰাজুল আলী, হান্নান আলী, নৰেশ বৰুৱা, জগদীশ সিংহ, ৰবেন নাথ, ডালিম কলিতা, জিতেন দাস আৰু চন্দন কলিতাৰ নেতৃত্বত আৰু ভৱানীপুৰ বিপ্লৱবাসী ৰাইজৰ সহায় সহযোগিতাত সফল ৰূপত প্ৰতিফলিত হ'বলৈ সক্ষম হৈছে। ২০ মে শনিবাৰে ৰাতিপুৱা চাফাই অভিযানেৰে বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰি ১০ বজাত প্ৰতিনিধি সভা অনুষ্ঠিত কৰে। দুপৰীয়া প্ৰীতিভোজন কৰাৰ লগে লগে ভিন্ন শিতানৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কবিতাৰ আবৃত্তি প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, আয়তীৰ নামৰ প্ৰতিযোগিতা আৰু স্থানীয় শিল্পীৰ গীত নৃত্যৰে সফল সামৰণি কৰে। আৰু ২১ মে ৰবিবাৰে শোভাযাত্ৰাৰ আৰম্ভণিৰে ভিন্ন জাতিৰ সাংস্কৃতিক উপস্থাপন কৰি দুপৰীয়া ২ বজাত সমবেত সংগীতেৰে মুকলি সভা অনুষ্ঠিত কৰা হয়। আৰু সভাৰ মাজতে গাঁৱৰ উদীয়মান শিল্পীসকলে গীত নৃত্যৰে গাঁওবাসীক মনোৰঞ্জন দিয়ে। আৰু দুপৰীয়া ১ বজাত প্ৰীতিভোজন গ্ৰহণ কৰি মুকলি সভা অনুষ্ঠিত কৰে। আৰু লগে লগেই বাক্সা আঞ্চলিক শতদল সাহিত্য সভাৰ মুখপত্ৰ মৌচুমী উন্মোচন কৰা হয়। উন্মোচন কৰে শ্ৰীযুত বদ্ৰী গোৰাগাই, সম্পাদক জালাহ আঞ্চলিক কাৰ্যালয়, অসম সাহিত্য সভা। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ সভাপতিৰ দায়িত্বত থাকে ৰাজমোহন পাঠকদেৱ আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাদেৱ। আৰু অনুষ্ঠানটোত উপস্থিত থাকে অসম সাহিত্য সভাৰ কবিতা উপসমিতিৰ সহযোগী আহ্বায়ক দৰঙৰ বিশিষ্ট লেখক, কবি তথা কৃতি শিক্ষক অজয় বৰুৱাদেৱ, বাক্সা জিলা সাহিত্য সভাৰ প্ৰধান সভাপতি সন্মানীয় কামদেৱ দাসদেৱ, বাক্সা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ মাধৱ চন্দ্ৰ কলিতাদেৱ, আদৰণী সমিতিৰ সভাপতি বীৰেন্দ্ৰ নাথ, লগতে অসমৰ ভিন্ন প্ৰান্তৰ কবি সাহিত্যিক উক্ত অনুষ্ঠানত উপস্থিত থাকে। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৪খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। ইয়াৰে ভিতৰত দিৰিংপৰীয়া কবি সাহিত্যিক শ্ৰীমান কনমনি নাথৰ প্ৰথমখন প্ৰবন্ধ পুথি আৰু পঞ্চমখন গ্ৰন্থ সফলতাৰ মাপকাঠি উন্মোচন কৰা হয়। উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক সন্মানীয় ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাদেৱে। শৰ্মাদেৱৰ ভাষণত উল্লেখ কৰিছে যে এই গ্ৰন্থখনে পঢ়ুৱৈ সমাজলৈ এক বিশেষ বাৰ্তাৰে কিছু পৰিমাণে হ'লেও ৰাইজ উপকৃত হ'ব পাৰিব বুলি তেওঁৰ দৃঢ় বিশ্বাস। ৰাইজে এই গ্ৰন্থখন আঁকোৱালি ল'লে লেখকৰ কষ্টৰ সাৰ্থক হ'লে লেখক উৎসাহিত হ'ব আৰু তেতিয়া সাহিত্যৰ ক্ষেত্ৰত নতুন নতুন সৃষ্টিৰে সাহিত্যৰ ভঁৰাল চহকী কৰিব পাৰিব বুলি বিশ্বাস। আনহাতে কালি উন্মোচন হোৱা আন দুখন গ্ৰন্থ হৈছে কাৰ্তিক ডেকাদেৱৰ ইংৰাজী গ্ৰন্থ স্পাৰ্কলিন আৰু নৱদ্বীপ। স্পাৰ্কলিন উন্মোচন কৰে বাক্সা আঞ্চলিক সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কবি সাহিত্যিক মাননীয় মাধৱ চন্দ্ৰ কলিতাদেৱে আৰু নৱদ্বীপ উন্মোচন কৰে অসম সাহিত্য সভাৰ উপসমিতিৰ প্ৰকাশন সচিব সন্মানীয় গোবিন্দ কলিতাদেৱে। সদৌ শেষত সভাপতিৰ গঠনমূলক ভাষণেৰে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ সফল সামৰণি হোৱা বুলি ঘোষণা কৰে। ধন্যবাদ।